জয় হ'ল সংবিধানৰ জয় হ'ল আৰু মোদী চৰকাৰে যে সাম্প্ৰদায়িক ফেচিবাদ আনিব খুজিছিলে তাক কেতিয়াও কৰিব নোৱাৰিলে আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসী জয় হ'লো ভাৰতীয় জনতা জয় হ'ল আৰু এই মুহূৰ্তত আমি সকলো বিৰোধী পক্ষক ধন্যবাদ জনাইছোঁ যে আমাৰ জয় হ'ল আজি সাংঘাতিক ধৰণে আমি জয় হ'লো আমি আজি সমগ্ৰ অসমবাসী ৰাইজক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ মণিপুৰৰ ৰাইজ বিশেষকৈ মিজোৰামৰ ৰাইজ আৰু আটাইতকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াক আৰু আমি বিৰোধী সকলো দল কংগ্ৰেছ দলক ধন্যবাদ জনাইছোঁ আমি ধন্যবাদ জনাইছোঁ আম আদমি পাৰ্টিক ধন্যবাদ জনাইছোঁ CPIM দলক ধন্যবাদ জনাইছোঁ CPI দলক ধন্যবাদ জনাইছোঁ RJD দলক ধন্যবাদ জনাইছোঁ সমাজবাদী দলক ধন্যবাদ জনাইছোঁ সকলো বিৰোধী শক্তিক যিবিলাকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু যিসকলে আজি ৰাজ্যসভাত কোনো পধ্যে চলিবলৈ নিদি এনেকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পধ্যে উঠিবলৈ নিদিলে গতিকে এতিয়া আৰু সেই সিদ্ধান্তটো হ'ল যে নাগৰিকত্ব সংশোধনী বিধেয়ক নিজে নিজে মৰি গ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক মৰি গ'ল আৰু আমি বাছি গ'লো গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক এনেকৈ বাতিল কৰাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল SKGYT নিউজলৈ। আৰু আপোনালোকে নিশ্চয় বিগ ব্ৰেকিং নিউজটো পাইছে। আজি নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উপস্থাপন নহ'ল আৰু হুলস্থুলীয়া পৰিৱেশৰ বাবে অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে ৰাজ্যসভা। বন্ধুসকল বলক এতিয়া আমি ইউটিউব নিউজৰ ফালে আগবাঢ়োঁ। বন্ধুসকল প্ৰথম ইউটিউব নিউজটো হৈছে ডিম্পু বৰুৱাৰ বিষয়ে। আপোনালোকে নিশ্চয় ডিম্পু বৰুৱাক চিনি পায়। তেওঁৰ দুটা ইউটিউবত চেনেল আছে, এটাৰ নাম হৈছে ডিম্পু বৰুৱা আৰু আনটোৰ নাম হৈছে ডিম্পুজ ব্লগ। তেওঁ ব্লগিঙৰ চেনেলটো ইতিমধ্যে চিলভাৰ প্লে বাটন আহি তেওঁ হাতত পাইছেহি আৰু তেওঁ তাৰ বিষয়ে এটা ভিডিঅ' বনাইছে ডিম্পু বৰুৱা নামৰ চেনেলটোত। আপোনালোকে যদি ভিডিঅ' নাই বনোৱা ভিডিঅ'টো চাব পাৰে। আৰু এইটো অসমত প্ৰথমবাৰ হৈছে কি এজন ইউটিউবাৰে দুটা চেনেলত 1 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে আৰু দুইটা চেনেলৰে চিলভাৰ প্লে বাটন পাইছে। তো মেনি কংগ্ৰেচুলেশ্যন ডিম্পু বৰুৱা। আৰু আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোৰ পৰা যদি কিবা শিকিম বা শিকিলোঁ বুলি ভাবিছে আৰু আগলৈকো যদি এনেধৰণৰ ইউটিউবৰ নিউজ আৰু সকলো ধৰণৰ নিউজ যদি চাব বিচাৰে তেতিয়া আমাৰ চেনেল SKGYT নিউজক আজিয়ে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম।